দিন অসম চৰকাৰে এটা পদক্ষেপ লৈছে যে গ্ৰীষ্মকালীনটো যিহেতু গৰমৰ বন্ধ, ল'ৰা ছোৱালীবিলাকে ঘৰতেই থাকিব, তেওঁলোকক সময়খিনি সদব্যৱহাৰ কৰাৰ কাৰণে গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰিছে আৰু ডিষ্ট্ৰিক্ট ৱাইজ ইয়াক বেলেগ বেলেগকৈ ভগাই দিছে। আজি তামোলপুৰ ডিষ্ট্ৰিক্টৰ যিটো আমাৰ কৰ্মশালাৰ আয়োজন কৰিছে, আজি প্ৰথম দিনটোত মই গৌৰেশ্বৰৰে এইটো কি ক'ব খেৰাই নৃত্যৰ যিটো প্ৰশিক্ষণ আৰম্ভ কৰিছে, তাত মোক ব্ৰন্তি প্ৰজ্বলক হিচাপে মাতিছিলে আৰু তাৰ কাৰণে মোৰ যথেষ্ট এটা ভাল লগা পৰিৱেশ মই পাইছোঁ। আৰু এই পৰিৱেশৰ মাজেৰে আমাৰ উঠি অহা যিখিনি নতুন প্ৰজন্ম, তেওঁলোকে হেৰাই যাব খোজা কিছুমান সংস্কৃতি যাতে তেওঁলোকৰ পৰা হেৰাই নাযায়, তাৰ কাৰণে এই কৰ্মশালাবিলাক যথেষ্ট প্ৰয়োজনীয় আৰু তাৰেই পৰিপ্ৰেক্ষিতত এই কৰ্মশালাবিলাক কৰা হৈছে। গতিকে মই আজি মোৰ ভাষণতো কৈছোঁ যে যিখিনি বস্তু আমাৰ হেৰাই গৈছে, অকল খেৰাই নহয় বা বাগৰুম্বা নহয় বা বাৰ্দৈচিকলা নহয়, আৰু বহুত কিবা কিবি আছে, গোটেইখিনিয়ে যাতে প্ৰিজাৰ্ভ কৰি পেলাই কৰ্মশালাৰ যোগেৰে ল'ৰা ছোৱালীখিনিৰ মাজৰ পৰা যাতে হেৰাই নাযায়, সেইকাৰণে মই কৈছোঁ যে আপোনালোকে বা আমি আটাইয়ে কি কৰিব লাগিব, সেইখিনি সংগ্ৰহ কৰি ল'ৰা ছোৱালীখিনিৰ মাজত আমি ভগাই দিব লাগিব। তেতিয়াহে আমাৰ এই কৰ্মশালা পতাৰ যিটো উদ্দেশ্য সেইটো সফল হ'ব। অকল কৰ্মশালাৰ মাজতে আমি ইয়াক সীমাবদ্ধ নাৰাখি আমি ইয়াক বিশ্ব দৰবাৰলৈ যাতে উলিয়াই লৈ যাব পাৰোঁ। আমাৰ অঞ্চলৰ হওক বা আমাৰ ডিষ্ট্ৰিক্টৰ হওক, আমাৰ অসমৰ হওক, গোটেই আমাৰ ল'ৰা ছোৱালীখিনিক আমাৰ বিশ্ব দৰবাৰলৈকে আমি সিহঁতৰ যিখিনি টেলেণ্ট, সেই টেলেণ্টখিনি যাতে আমি আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে এই প্ৰশিক্ষণ, এই কৰ্মশালাৰ জৰিয়তে যিখিনি প্ৰশিক্ষিত হ'ব, সেইখিনিৰ এটা সুন্দৰ সিহঁতৰ জীৱন আগবাঢ়িব বুলি মই ভাবোঁ। এইখিনি